সকলোকে নমস্কাৰ। প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা, অজন স্তৰৰ ক্ষয়ীভৱন এনে পাৰিপাৰ্শ্বিক সমস্যাই মানুহৰ জীৱনশৈলী পুনৰ বিবেচনা কৰিবলৈ বাধ্য কৰিছে। কিয়নো পৰিৱেশ ভাৰসাম্য হৈ থাকিলেহে জীৱকুল জীয়াই থাকিব। বৰ্ধিত জনসংখ্যা, উদ্যোগীকৰণ আৰু উন্নত জীৱন ধাৰণৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰী আৰু আহিলাবোৰে প্ৰকৃতিক ধ্বংস কৰিছে। পৰিৱেশ সুৰক্ষাৰ বাবে স্থানীয়, ৰাজ্যিক, ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক পৰ্যায়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। 1972 চনত 5 জুনৰ পৰা 16 জুনলৈ ৰাষ্ট্ৰসংঘৰ মানৱ পৰিৱেশ সন্মিলন নামেৰে ষ্টকহোমত এক সন্মিলন অনুষ্ঠিত হৈছিল, য'ত মানুহৰ পাৰস্পৰিক কাৰ্যকলাপ আৰু পৰিৱেশ সংহতিৰ ওপৰত আলোচনা কৰা হৈছিল। 1973 চনৰ পৰা একোটা বিশেষ দিশ বা বিষয়বস্তুক গুৰুত্ব প্ৰদান কৰি ৰাষ্ট্ৰসংঘৰ মানৱ পৰিৱেশ সন্মিলন আৰম্ভ হোৱা তাৰিখটোত বিশ্ববাসীয়ে বিশ্ব পৰিৱেশ দিৱস পালন কৰি আহিছে। বিশ্ব পৰিৱেশ দিৱস 2023 মূল বিষয়বস্তু হৈছে বিট প্লাষ্টিক পলিউশ্যন বা প্লাষ্টিক প্ৰদূষণ পৰাভূতকৰণ। এই দিনটোত পৰিৱেশ সুৰক্ষাৰ বাবে আন্তৰ্জাতিক মহলে বিভিন্ন গছ-গছনি ৰোপণ কৰি পৰিৱেশ সুৰক্ষাৰ বাবে বিভিন্ন সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰে। বিশ্ব পৰিৱেশ দিৱসত গছ-গছনি ৰোপণ কৰাত মই অলপ আঁসোৱাহ দেখা পাওঁ। মোৰ বোধেৰে গছ-গছনিবোৰ উভালি নতুনকৈ ৰোপণ কৰোঁতে গছ-গছনিবোৰ ধ্বংসহে হয়। গছ-গছনিবোৰ কেৱল প্ৰতিপালন কৰক আৰু তাৰ পৰিৱৰ্তে নতুনকৈ বীজ ৰোপণ কৰিব লাগে, কিয়নো তেতিয়াহে নতুন গছৰ সৃষ্টি হৈ পৰিৱেশকেন্দ্ৰিক সমস্যাবোৰ সমাধান হ'ব। অন্যথা জীয়াই থকা পুলি এটা আন ঠাইত ৰোপণ কৰোঁতে মৰি যোৱাৰ সম্ভাৱনা থাকে। সেয়ে বহুতে ক'ব খোজে যে বিশ্ব পৰিৱেশ দিৱস অৰ্থাৎ 5 জুনৰ দিনা পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰা নহয়, পৰিৱেশ ধ্বংসৰ কাৰণেহে কাম কৰা হয়। গতিকে যদি মোৰ কথাটোত আপোনালোক প্ৰতীয়মান হৈছে, আপোনালোকেও তেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰক। মোৰ এইটো কেৱল অনুৰোধহে। যদি আপোনালোকৰ মনোপুত হৈছে তেন্তে ভিডিঅ'টো লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।